ডাঙৰ কথা এটা হ'ল ৰাস্তাত আহি থাকোঁতে খুব বেছিকৈ টোপনি লাগিছিলে। টোপনি লাগি থাকে। এতিয়া বৰ্তমান এজনী মহিলা মানুহ ৰাস্তাদি গৈ আছিলে, যিটো মই দেখা পোৱা নাছিলোঁ। ঘপককৈ দেখিলোঁ যে মহিলা। বন্ধুসকল, বহুত দিনৰ পাছত মোৰ চেনেলটো আকৌ অপেনিং কৰিছোঁ। তো আজি আপোনালোকক অকণ ৰাতিৰ ভিউ, চেন্নাইৰ ভিউ দেখুৱাম বুলি ওলালোঁ। সেয়েহে আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ ৱেলকাম। তো ব'লক আজি ৰাতিৰ অকণ ভিউ দেখুৱাওঁ চেন্নাইৰ। ঠিক আছে। গাড়ী যিহেতু পেট্ৰলো কম আছে, অলপমান আগত গৈ পেট্ৰল পাম্প এটাত কেইটকামানৰ পেট্ৰল ভৰাই ল'ব লাগিব, যিহেতু এতিয়াও প্ৰায় 1 কিলোমিটাৰ আছে। এইটো এটা আপোনাৰ ছাৰ্ভিচ ৰোড হয়, যোনটো অকণমান দূৰতহে মেইন ৰোডটো পোৱা যাব। এইটো কোম্পানীৰ ফালৰ যোনটো ভিতৰলৈ অহা ৰাস্তা, সেইটো হয়। আচৰিত হ'ব, এই আইতাজনী মই আজি সৈতে 2 দিন দেখিলোঁ। ৰাতি প্ৰায় 1টামান বাজিছে। কি কৰিব আহিছে নাজানো, ৰাস্তাত অকলে ঘূৰি ফুৰে মোনা এটা লৈ। সৰু কলেজীয়া মানুহে ভয় খাই যাব। ভয় কৰিবলৈ তেনেকুৱা একো নাই ইয়াত, যিহেতু সকলো মানুহ ঘূৰিব পাৰে আৰু বিশেষকৈ তেওঁ বয়সো হৈছে, সেইকাৰণে ইমান এটা ভয় নাই। হ'লেও ৰাতি ঘূৰি ফুৰিব নালাগে। যি কি নহওক, আমি প্ৰথমতে বাইকত পেট্ৰল ভৰাম। তো এইটো পেট্ৰল পাম্পলৈ আমি আহিলোঁ। পেট্ৰল পাম্পত গৈ আছোঁ। প্ৰথমতে পেট্ৰল অকণ ভৰাই ল'ম। नहीं है मुन्नाडी पेट्रोल पंप ओपन ना मुन्नाडी और पेट्रोल पंप हंगे रुपला ये आम रंग साइड आसो। ये रास्ता अपना रेडियल्सर जोन रास्ता है সেইখনত আপোনাৰ বৈদ্য মানে চুৰ ডকাইতৰ গোটেইখিনি মানুহ ইয়াতে পোৱা যায়। তো এইখন জেগাখন অকণ ভালকৈ যাব লাগিব। আজিলৈকে হ'লেও পোৱা নাই, মানুহৰ কথা মতে শুনিছোঁ, হ'লেও নিজেই ভালে থকাটো ভাল আৰু। এইটো যিহেতু এটা অভাৰব্ৰিজৰ তলেৰে আমি গৈ আছোঁ। এতিয়া নাই কমেও আপোনাৰ 10 কিলোমিটাৰমান যাব লাগিব। তো মানে প্ৰাৰ্থনা ভগৱানৰ যে ৰাতি পেট্ৰলটো শেষ নহওক, আমি যাতে ভালে গৈ ঘূৰি আহিব পাৰোঁ। কাৰণ ৰাস্তাত যদি পেট্ৰল কেনেবাকৈ শেষ হৈ যায় বহুত প্ৰব্লেম হ'ব। আৰু ৰাস্তাতে কিছুমান ডকাইত চোৰ এইবিলাকো পোৱা যাব। তো সেইটো মই হ'বলৈ নালাগে বুলি ভাবোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে সুকলমে গৈ আহিব পাৰোঁ। তো এইটো আপোনাৰ হাইৱে আমাৰ অসমৰ দৰে নহয়। আমাৰ অসমত যেনেকৈ আপোনাৰ এটা ৰাস্তাই থাকে তেনেকৈ ৰাস্তা নহয়। এইটো এটা ছাৰ্ভিচ ৰোড আছে, এটা বাইপাছ ৰোড আছে। তো যোনবিলাক ডাঙৰ গাড়ীবিলাক আহে এইটো বাইপাছ ৰোডেদি যায়, এইটো ছাৰ্ভিচ ৰোড। এইটো ৰোডেদি আমি অহা যোৱা কৰি আছোঁ। ৰাস্তাটো যথেষ্ট ডাঙৰ, 4টা লাইন আছে আপোনাৰ, 4টা লাইনৰ ভিতৰত। তো এই ৰাতি 1টা বজাত মই আৰু মোৰ লগত এজন ছিকিউৰিটি গাৰ্ড লৈ আহিছোঁ, যিহেতু ৰাতি অকলে আহিবলৈ বৰ ভয় লাগে। তো কোম্পানীৰে এজন ছিকিউৰিটি গাৰ্ডক লগত লৈ আহিছোঁ, যিহেতু অকণ সাৰথি হিচাপে থাকিব লগা হয়। ভয় কৰিবলগীয়া কথা, আপোনালোকে হাঁহিবলৈ নালাগে। কাৰণ ৰাতি এজন ল'ৰা যেতিয়া পাব, 4-5জন ল'ৰাই ধৰি আপোনাক মোবাইল প্ৰথমত খুজিব, বাকী তাৰপিছত কি কৰিব আৰু। মোবাইল খুজি চাকু দেখাব, দা কটাৰী এইবিলাক লৈ আহি থাকে। তো নিজৰ ছেফটিৰ কাৰণে এজন লৈ আহিব লগা হৈছে। এইবিলাক ৰাস্তাত কেতিয়াও আপুনি অকলে নাহিব, ঠিক আছে। যিহেতু এইটো এটা বাছ ষ্টপ, আমাৰ অসমৰ গোটেই নহয়,
ধুনীয়া নৰ্মেলি বাছ ষ্টপ ৰখা হৈছে। ৰাস্তাটো দেখিলেও গম পাব যে আমাৰ অসমতকৈ যথেষ্টখিনি উন্নত ৰাস্তা পদূলি। আমাৰ অসমত যিমানখিনি ভগা চিগা কিবা খাল নৰ্দমা আমাৰ অসমত মানে ক'বলৈ গ'লে ৰাস্তাতকৈ নলা গাঁত ৰাস্তাত এইবিলাকে মানে যথেষ্ট পোৱা যায়। যিহেতু এইটো চেন্নাইৰ ক্ষেত্ৰত এইটো নহয়। চেন্নাই আপোনাৰ ভিতৰীয়া যিমান গাঁও হ'লেও আপোনাৰ ৰাস্তাটো কিন্তু ভাল পাব, পিচ ৰাস্তা পাব। তো এইটোৱে তাৰ উদাহৰণ। এইটো আপোনাৰ ছাৰ্ভিচ ৰোড, ঠিক আছে। ওপৰত এইটো বাইপাছ ৰোড গৈ আছে, এইটো ছাৰ্ভিচ ৰোডটো যথেষ্টখিনি ভাল। ব'লক ভিডিঅ'টো তেনেকেই লাইনত থাকক আৰু লাষ্টলৈ চাব বুলি আশা কৰিলোঁ। ৰাতি নিজানত যোনটো চেন্নাইৰ এটা মনোমোহা দৃশ্য যোনটো কোনো দেখা নাই, সেইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। আহি এটা ৰাস্তা পালোহি। সেই ৰাস্তাৰ এতিয়া আমি যাব লাগিব ৰাইটত। যিহেতু মোৰ ইণ্ডিকেটাৰ অলৰেডি মই ৰাইটত দি আহিছোঁ, কাৰণ ছাৰ্ভিচ ৰোডত আহিছিলোঁ, ইণ্ডিকেটাৰ নিদিলে প্ৰব্লেম হ'ব। তো গতিকে ইণ্ডিকেটাৰ দি আহিছোঁ। আৰু এই ৰাস্তাত মানে আপোনাৰ এটাও মানুহ নাপাব। এনেকুৱা ৰাস্তা মানে আপোনাৰ চুৰ ডকাইতে এই অঞ্চলটো ভৰপূৰ হ'লেও অকণ ছেফ চাই যাব লাগিব। কেতিয়াবা যদি আপোনালোক আহিবলগীয়া হয়, ইয়াৰ যোনটো মাতৃভাষা তামিল, সেইটো আপুনি জনাটো অতি আৱশ্যক। তেতিয়া আপোনাক মানে কোনো কিবা এটা কৰিব নোৱাৰে। আৰু কথা চথা পাতিলে মানে সিহঁতে বুজি পায় বোলে, অঁ তামিল ভালকৈ বুজি পায়। তেতিয়া আপোনাৰ মানে অকণমান হ'লেও ডিষ্টাৰ্ব নিদিয়া অকণমান মানে আশা থাকে। আৰু যদি আপুনি হিন্দী কথা কয়, তেনেহ'লে আপুনি পাক্কা ইয়াৰ পৰা মানে সাৰি যাব নোৱাৰে। মোবাইল চোবাইল চব দি যাব লাগিব, ঠিক আছে। তো ব'লক ভিডিঅ'টোত লাগি থাকক, শেষলৈকে চাব। আশা কৰোঁ আপুনি অকণ ইয়াৰ পৰা কিবা ভালকৈ হ'লেও বুজি পাব। বাইক চলাই কিবা এটা ভাল লাগে। আৰু তাতে আপোনাৰ কিনকৈ বৰষুণ দিছে, আৰু তাতে ফিৰফিৰীয়াকৈ মানে ঠাণ্ডা বতাহ। এই ৰাতি এইকণ মানে আপোনাৰ কি ক'ম, মোৰ কোনো বাক্য নোহোৱা হৈছে। যিটো কুলকুলীয়া ঠাণ্ডা অনুভৱ কৰি আছোঁ, সেইটো মানে খুবেই মনোমোহা। আৰু বতাহৰ যোনটো বেগ আপোনাৰ গাত চুই গৈছে, লগতে অকণমান কিনকৈ বৰষুণৰ টোপাল, মানে মনটো মানে ভালকৈ পেলাইছে। আৰু ঠাণ্ডাৰ অনুভৱ, লগতে বতাহ আৰু লগতে বৰষুণ। এনেকুৱা বতৰত গাড়ী চলাই ভাল লাগে। যিহেতু অকণমান মানে ৰিক্সি হ'লেও চলাই ভাল লাগে। আৰু এইটো ৰাস্তাত যথেষ্টখিনি বৰষুণ দিলে চাগে। এতিয়া অকণমান কিনকৈ আহি আছে, হ'লেও ইমান এটা কেয়াৰ কৰা নাই, কাৰণ লগতে ৰেইনকোট দুটা আছে। মোৰ এযোৰ ৰেইনকোট আৰু মোৰ লগত অহাজনৰ এযোৰ ৰেইনকোট। আৰু ৰাতি এই কুকুৰবিলাকে ৰাস্তাত যিহেতু নিজৰ হেৰি কৰি থাকে, তো সেইকাৰণে অকণ চাবলগীয়া হয়। মোৰ মোবাইলটো ইমান এটা হেৰি নহয়, মানে ডিছপ্লেখনৰ যোনটো গ্লাছ, সেইখন গ্লাছখন ওলাই পৰো হৈ আছে। এই আপোনাৰ 20-25 তাৰিখ মানে এটা নতুন মোবাইল কিনাৰ কথা আছে। এতিয়া বৰ্তমান পইচা পাতি নাই, বহুত টাইট চলি আছে। চ' এইটো মোবাইলতে ভিডিঅ' কৰিব লগা হৈছে। বৰষুণত ভিগি পেনানি যিখন চলাই আছে, সেইখনো মোদাময় বুলিহে কয়। বাৰু একো নাই, অকণ কষ্ট কৰিলেহে কিবা এটা হ'ব। তো সেইকাৰণে আপোনালোকক এই ভিউকণ দেখুৱাওঁ বুলিকৈ ভিডিঅ'টো অন কৰি ল'লোঁ। ভিডিঅ'টো শেষলৈকে বনি থাকক, চাই থাকিব। আৰু নতুন ভিডিঅ' কেতিয়া দিম ঠিক নাই। মই যিহেতু এক্টিভ নাথাকোঁ, হ'লেও মনত পৰিলে এদিন দুদিনৰ মাজে কেতিয়াবা দিবলৈ চেষ্টা কৰিম। আৰু সকলোৱে আদৰি লৈ যাতে। বৰষুণত আপুনি
আপোনালোকে কি অনুভৱ কৰে আৰু বাইক বা চাইকেল চলাই কেনেকুৱা লাগে বা গাড়ী চলাই কেনেকুৱা অনুভৱ কৰে সেইটো অকণ জনাব কমেণ্টত। বৰষুণৰ টোপাল ক্ৰমান্বয়ে বাঢ়ি আহিছে। তো মোবাইলটো ইমান এটা ভাল নহয়, আপোনালোকক আগতে কোৱাই হৈছে। তো ইমানতে এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ, কাৰণ বৰষুণৰ যিহেতু অকণ বেছিকৈ আহিছে, মোবাইলটো মোৰ ভিগিলে মানে পানী সোমাব, সেইকাৰণে অকণ ভিডিঅ'টো অফ কৰিছোঁ। বৰষুণৰ পৰা অকণমান বৰষুণৰ পৰিমাণটো কম, তো আকৌ মোবাইলটো অন কৰিব লগা হ'ল। ৰাতিৰ যোনটো আপোনাৰ বাইক বা গাড়ী চলোৱাৰ হেঁপাহ, ৰাতিহে ভাল লাগে আৰু। এই এনেকৈ কুকুৰ চুকুৰ পাৰ হ'লে কেতিয়াবা স্পীডত অহা মানুহৰ এক্সিডেণ্ট কি তেনেকৈ হয়। তো অকণমান চাই চিতি বাইক চলাব, যাতে কুকুৰ জীৱ জন্তুবিলাকৰ মানে এইটো কাণ্ড জ্ঞান নাই যে মানুহ পৰিব, ঠিক আছে। তো আমাৰ মানুহ জীৱশ্ৰেষ্ঠ, সেয়েহে অকণ মানে নিজেই ভাবি চিন্তি চলাব লাগে আৰু। ৰাতি বুলিয়ে যে স্পীডত যাম, ঘপককৈ কোনো এটা পাৰ হৈ গ'লে নিজে পৰি মৰিব লাগিব, হয়। সেইকাৰণে অকণ চাই চিতি। এতিয়া মোৰ লগতো তেনেকুৱাই হ'ল হয়, কুকুৰটো ঘপককৈ পাৰ হৈ গ'ল। যিহেতু মই লিমিটত চলাই আছিলোঁ, সেইটো কাৰণে মই ভগৱানৰ কৃপাত একো নহ'লে। পেট্ৰল পাম্প এটা পাইছোঁ, কিন্তু মোৰ এনেকুৱা যেন লাগিছে পেট্ৰল পাম্পটো বন্ধ হৈ আছে। যি কি নহওক আহিব সময়ত এপাক ঘূৰি চাব লাগিব। পেট্ৰল পাম্প হয়তো বন্ধ হৈ আছে চাগে। এইবোৰ যদিও ভিতৰীয়া ৰাস্তা, আপোনাৰ ৰাস্তাবোৰ দেখিলে ভাল লাগি যাব। প্ৰতিটো ৰাস্তাৰ এটা এটা 2 কিলোমিটাৰ 3 কিলোমিটাৰ মূৰে মূৰে এটা এটা ট্ৰেফিক ছিগনেলৰ দৰে মানে লাইট দিয়া হৈছে, যিহেতু মানুহে পটককৈ দেখিলে যাতে ভাবে পুলিচ আছে, ঠিক আছে। এইবিলাকৰ মানে আপোনাৰ দুৰ্ঘটনাৰ বাদে চুৰ ডকাইতৰ বহুত লিলিমা মানে যথেষ্টখিনি চুৰ ডকাইতে ইয়াত পোৱা যায়। আপোনাৰ যদি অকলে আহে তেনেহ'লে ধৰি পিনে আপোনাক প্ৰথম মোবাইল খুজিব, কিবা প্ৰব্লেম হৈছে ক'ব, মোবাইলটো দিয়ক কথা পাতোঁ বুলি ক'ব। আপুনি যদি ভুলে কমে দিলে মোবাইলটো লৈ পিনে গুচি যাব। আৰু যদি নিদিলেও, আপুনি যদি অকলে আছে তেনেহ'লে আপোনাক চাকু দেখুৱাই, দা কটাৰী দেখুৱাই আপোনাৰ পৰা মোবাইলটো কাঢ়ি লৈ যাব। এনেকুৱা বহুতৰ মাজতে হৈছে। তো আজিলৈকে মোৰ হোৱা নাই বাৰু, হ'লেও হ'ব বুলি আশা নকৰোঁ। মই মানে নহ'ব বুলিও নকওঁ। তো এইটো দেখিছে নাই, পুলিচ পইণ্টৰ নিচিনা আপোনাৰ ৰঙা নীলা লাইট জ্বলিছে চাওক। এই এনেকৈ থাকিলে মানে কি হয়, দূৰণিৰ পৰা যেতিয়া মানুহে চাই বোলে পুলিচ আছে, তেতিয়া অকণমান মানে আপোনাৰ যোনবিলাক প্ৰব্লেম হ'বলৈ বিচাৰে, চুৰ ডকাইতবিলাক আহে, সিহঁতবিলাকে এইবিলাক মানে অকণ অবজাৰ্ভ কৰি পিনে ভয়তে থাকে, বা অহা আৰোহীজনৰো অকণ সাহস থাকে বোলে পুলিচ আছে বা কিবা আছে। চবতে ইটো চাইডৰ পৰা আছে, সিটো চাইডৰ পৰা আছে, দেখিছেনে? এনেকৈ থাকিব লাগে দেই। যিহেতুটো গাঁৱলীয়া ৰাস্তা, পূৰা গাঁৱলীয়া মানে, টাউনৰ পৰা অকণ ধেৰ ভিতৰলৈ। এইটো গাঁৱলীয়া ৰাস্তা, আৰু ৰাস্তা চাওক, গোটেই ৰাস্তাত লাইট। আমাৰ অসমতহে তেনেকুৱা নাই। আমাৰ অসমত এখন ট্ৰেক্টৰ পাৰ হৈ গ'লে এটা মানুহ পাৰ হৈ যাবলৈ চিন্তা কৰিব লগা হয়, এনেকুৱা ঠেক ঠেক ৰাস্তা। আৰু তাতে চিগা ভগাই চাবনে, অকণমান বৰষুণ আহিলে বানপানী আহিলে ৰাস্তা ছিগিব। এইবিলাক ৰাস্তা চাওক, এইবিলাক উন্নতি দেশ, ঠিক আছে। আমাৰ যিহেতু অসমত আজিলৈকে হ'বলৈ দেখা নাই। কাৰ ভুল সেইটো ক'ব নাযাওঁ, কিন্তু মই যিমানখিনি দেখিছোঁ বাহিৰতকৈ আমাৰ অসমৰ যোনটো উন্নত সেইটো বহুত কম। এতিয়াও গাঁৱঘৰীয়া ৰাজ্যত, গাঁৱঘৰীয়াত এতিয়া মানে আপোনাৰ হেৰি নাই, কি কয়, ৰাস্তা পদূলি ভাল নাই। প্ৰতি 1 কিলোমিটাৰ 2 কিলোমিটাৰ মাজে মাজে এটা এটা স্পীড ব্ৰেকাৰ। এইবিলাক দেখিছে নাই, এইবিলাকে চুৰ। ৰাতি এনেকৈ ঘূৰি ফুৰা মানুহ এনেকৈ থাপ মাৰি মোবাইল লৈ যাব, এইবিলাকে চুৰ।
আধা ঘণ্টা বাইক চলোৱাৰ পিছত অৱশেষত আমাৰ কোম্পানীটোলৈ আহি পালোঁ, যিহেতু এইটো। তো বন্ধুসকল, এতিয়া ইমানতে আহিতো পালোহি। বিশেষ বৰষুণ বহুত দি আছিলে, তো সেইকাৰণে ভিডিঅ' বনাব পৰা নহ'ল। কিন্তু ডাঙৰ কথা এটা হ'ল, ৰাস্তাত আহি থাকোঁতে খুব বেছিকৈ টোপনি লাগিছিলে। টোপনি লাগি থাকে। এতিয়া বৰ্তমান এজনী মহিলা মানুহ ৰাস্তাদি গৈ আছিলে, যিটো মই দেখা পোৱা নাছিলোঁ। ঘপককৈ দেখিলোঁ যে মহিলাগৰাকী আগফালে ওলালে, তো হেণ্ডেল চাইড কৰি পেলাই আনিলোঁ। অকণমানতে পৰা নাই, মানে ভয় কৰিব নালাগে, ভূত একো নহয়, মানুহে হয়। আহি আছিলে মানে মোৰ টোপনিৰ কাৰণে মই গম নাপালোঁ। তো আহি পালোহি জেগাত। তাৰ পৰা যোন জেগালৈ গৈছিলোঁ সেই জেগাৰ পৰা আহিলোঁ। আহি বৰষুণৰ কাৰণে ভিডিঅ' কৰা নাছিলোঁ। তো এতিয়া বৰ্তমান খুব বৰষুণ দি আছে। বৰষুণ বাৰু দেখিছেনে কেনেকৈ বিজুলী ঢেৰেকনি মাৰি আছে। তো বাচন্তীক ইয়াতে ৰাখিলোঁ। বেচেৰীজনীও তিতি বুঢ়ী আজৰি। তো ৰাখি মই অকণমান ৰেষ্ট কৰি লওঁ। এই হেলমেটটো আৰু ৰেইনকোটটো থলোঁ, ৰেষ্ট কৰোঁ। বাহিৰত বিজুলী আৰু ঢেৰেকনিৰ লগতে বৰষুণো বহুত, ঠিক আছে। তো মোৰ এনেকুৱা হ'ল, মানে আহি থাকোঁতে এনেকুৱা টোপনি লাগি আহি থাকোঁতে মানে মানুহ এজনী আগফালে ওলালে মই ভয় খাই গ'লোঁ। ভূত বুলি পতকতে ভাবিছিলোঁ। তাৰপিছত ভূত নহয় বাৰু, এনেই মানুহৰ ধাৰণাহে। তাৰপিছতে গম পালোঁ, মোৰ টোপনি আশামতে মই মানে তেনেকুৱা দেখিলোঁ। তাৰ মানুহজনী মানে কিবা বস্তু আনি আছিলে। ভাগ্য ভাল যে মই মানুহজনী খুন্দা নামাৰিলোঁ। আৰু তেনেকৈ ৰাতি মানে যিহেতু টাইম হৈ আহিছে, 2-3 বাজিছে, তো টোপনি লগাটো স্বাভাৱিক। কিন্তু হ'লেও অকণ সাৱধানীকৈ গাড়ী চলাব লাগে। মই আজি বাচিলোঁ, এক্সিডেণ্ট নহ'ল। তো বৰষুণ দিয়াৰ কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। বাৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই থাকিলে। আশা কৰোঁ আপোনালোকে কিবা অকণ নহয় অকণ ভাল লাগিলে। যদিহে আপুনি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমানখিনিলৈকে আপুনি মন দি চোৱাৰ বাবে, শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকক দেখুৱাওঁ ৰাতি চেন্নাইৰ কেনেকৈ থাকে। ৰাতিৰ দিনৰ যোনখন চেন্নাই, শান্ত চেন্নাই, ৰাতি কি হেৰিত থাকে, ঠিক আছে। তো এতিয়া মোৰ লগত যাব আমাৰ ইয়াৰে চিকিউৰিটি এজন। তো ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজা ফুৰিব যাওঁ। হা, আমি তেনেকৈ দুইজনে ওলালোঁ। ৰাতিৰ এই শান্ত চহৰখনৰ অলপমান ভুমুকি এটা মাৰি আহোঁ। মানে আজি মোৰ আছে নাইট ডিউটি। তো আমাৰ কোম্পানীৰ 2টামান ইউনিট আছে, তাতে আমাৰ নাইটত চেক-ইনত যাব লাগে। তো মই ভাবিলোঁ আপোনালোকক মোৰ, যিহেতু মই চেন্নাইত আছোঁ, তো চেন্নাই ৰাতি কি ধৰণে থাকে সেইটো অকণ দেখুৱাওঁ বুলি ভাবিলোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি লাষ্টলৈকে আপোনালোকে থাকক। আজি অকণ ভিডিঅ'টো বেলেগকৈ কৰিম বুলি আহিছোঁ, তো ভিডিঅ'টো লাষ্টলৈকে চাব। ৰাতি 1টা বজাত মানুহ ৰাস্তাত, যিহেতু থাকিব নালাগে। ইয়াত গোটেই মানে আপোনাৰ বদমাছ আৰু ডকাইতে ভৰ্তি।